बस रहना तेरे नाल वे जुरिए रहना तू पल पल दिल। আজি আহক আমি চাওঁ হোৱাটছআপত চলি থকা এটা ট্ৰেণ্ডিং ষ্টেটাছ ভিডিঅ' কাইন মাষ্টাৰত কেনেকৈ বনাম। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ বাবে আমাক লাগিব কাইন মাষ্টাৰ এপটো। কাইন মাষ্টাৰ এপটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত এই প্লাছ আইকনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত 19:16 ক্লিক কৰিব। মিডিয়াত যাব, গৈ বেকগ্ৰাউণ্ডত চিলেক্ট কৰিব, কৰি ব্লেক হোৱাইট আপোনাৰ যি লাগে এখন ল'ব। লৈ লেয়াৰ ক্লিক কৰিব, মিডিয়াত ক্লিক কৰিব। মোৰ ডাউনলোডত আছে ফাইলটো। এই ফাইলটো এই গ্ৰীণ স্ক্ৰীণখনৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি চাওঁ হওক, এইটো এইখিনিৰ পৰা কাট কৰি দিওঁ। কাট কৰি ইয়াক গৈ দিওঁ, গৈ দি ক্ৰমা কীত গৈ এনেবল কৰি দিওঁ। হৈ গ'ল। এইটো অকণমান সেউজীয়া হৈ আছে, তাৰ বাবে আমি এডজাষ্টমেণ্টত গৈ ব্ৰাইটনেছটো অকণমান বঢ়াই দিওঁ, কমাই দিওঁ, এইটো বঢ়াই দিওঁ অকণমান। হৈ গ'ল। তাৰপিছত প্লে কৰি চাওঁ ৰ'ব। আচ্ছা, হৈ গৈছে। এতিয়া আপুনি আকৌ লেয়াৰ ক্লিক কৰিব। লেয়াৰ ক্লিক কৰি আপোনাৰ মন পচন্দৰ যিকোনো ফটো আপুনি ল'ব পাৰে। মই কেইখনমান মোৰ তাত থকা ডাউনলোড কৰি থৈছোঁ। আগলৈ আনিব, আনি অকণমান টানি দিব। টানি দি ফটোখনত ক্লিক কৰিব। ক্লিক কৰি চেণ্ড টু বেকৱাৰ্ড কৰি দিব। কৰি দিয়াৰ পাছত এইখন লৈ আপুনি এইখন আপোনাৰ হিচাপত মিলাই লওক। মিলাই লোৱাৰ পাছত ইয়াতে লৈ এইখিনি কাট কৰি দিয়ক। কাট কৰি আকৌ নতুন এখন আপোনাৰ মন পচন্দৰ ফটো এখন লওক। আপোনাৰ নিজৰ ফটো ল'ব পাৰে। লৈ সেই একেখিনি কাম কৰি কৰক। বাৰু মই কামখিনি কৰিলোঁ, আপোনালোকে তেতিয়ালৈকে ভিডিঅ'টো চাওক। এতিয়া মই আপোনালোকক যিহেতু দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, সেইকাৰণে ইমান নবনাওঁ। 15 ছেকেণ্ডৰ ভিডিঅ' কৰি লওঁ। এইখিনি কাট কৰি দিওঁ। কাট কৰাৰ পিছত ভিডিঅ'টো এবাৰ প্লে কৰি চাওঁ। প্লে হৈছে। তাৰপিছত আপোনালোকে এইটো কৈ 720 এক্সপৰ্ট কৰি লওঁ। এক্সপৰ্ট হৈ আছে লাহে লাহে। এক্সপৰ্ট হোৱাৰ পিছত বাকীখিনি কাম কেনেকৈ কৰিব লাগে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টোত ব্যৱহাৰ হোৱা ফটো, বেকগ্ৰাউণ্ড, স্ক্ৰীণ ভিডিঅ' যিকোনো আপোনালোকক যদি দৰকাৰ হয় তেনেহ'লে তলত কমেণ্ট কৰিলেই হ'ল। মই আপোনালোকক দি দিম। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। যদি কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। ছাবস্ক্ৰাইব আপোনালোকৰ লগত কথা, কৰিলে কৰিব ভাল লাগিলে। তাৰপিছত এতিয়া আকৌ প্লাছ আইকনটো ক্লিক কৰোঁ। ক্লিক কৰি 19:16 ক্লিক কৰোঁ বাৰু আপোনালোকক দেখাবৰ কাৰণে। তাৰপিছত যিকোনো বেকগ্ৰাউণ্ড এখন ল'লোঁ। লৈ এইবাৰ বাৰু মই হোৱাইট কালাৰৰ বেকগ্ৰাউণ্ড ল'লোঁ। লৈ আকৌ লেয়াৰ ক্লিক কৰি আপোনালোকে গুগলৰ পৰা এনেকুৱা ডাউনলোড কৰি ল'ব পাৰিব। মোবাইল ফ্ৰেম PNG ইমেজ বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব। এতিয়া যে আমি এক্সপৰ্ট কৰিলোঁ ভিডিঅ'টো, এইটো এক্সপৰ্ট হৈছে। এইটো আপোনালোকে ইয়াতে গৈ এনেকৈ আছে ন, চেণ্ড টু বেকৱাৰ্ড কৰি দিয়ক। কৰি দিয়াৰ পিছত এইটো হ'লনে এনেকুৱা। এইটো অকণমান বাহিৰৰ ফালে ওলাই আছে, ৰ'ব মই ঠিক কৰি দিওঁ। এইটো বাহিৰৰ ফালে আকৌ ওলাই আছে, ৰ'ব। আপোনালোকে এইটো নিজৰ ইচ্ছামতে মিলাই ল'ব পাৰিব বাৰু, কথা নাই কোনো। ঠিক আছে, এইটো মিলা নাই। অন কৰি অকণমান ক্ৰপ কৰি দিওঁ। ক্ৰপ কৰি দিয়াৰ পিছত এতিয়া মিলে নে নাই চাওঁ। এতিয়া মিলিছে বাৰু। হোৱাইট কালাৰ বেকগ্ৰাউণ্ডখন আমি চেঞ্জ কৰি দিওঁ। এখন বেকগ্ৰাউণ্ড নালাগে,
পিনছত গৈ এখন বেকগ্ৰাউণ্ড দি দিওঁ। দি দিয়াৰ পাছত এখন বেকগ্ৰাউণ্ড এনেকৈ লৈ জুম আউট কৰি দিয়ক। জুম আউট কৰি দিলোঁ ন। জুম আউট কৰাৰ পাছত আপোনালোকে ভাল লগা ফটো এখন ল'লে হ'ল। এইখনে যে ল'ব লাগিব এইটো কথা নাই, নল'লেও কথা নাই, বেকগ্ৰাউণ্ড যিকোনো ল'লেও হ'ল। মই জাষ্ট লগাইছোঁ। তাৰপাছত ব্লাৰ 7 কৰি দিলোঁ। কৰি ব্লাৰ এইটো চেণ্টটো বেক কৰি দিলোঁ। চেণ্টটো বেক কৰি দিলোঁ। এই যে এতিয়া দেখিছেনে কি ধুনীয়া লাগিছে। তাৰপিছত এইখিনি এতিয়া কাট কৰি দিওঁ। এইটো এতিয়া কাট কৰি এই PNG ইমেজখন আৰু অকণ টানি দিওঁ। ব্লাৰ এইটো কাটি দিওঁ। কাটি দি এক্সপৰ্ট কৰা ভিডিঅ'টো আৰু অকণ কাটি দিওঁ। কাটি দিয়াৰ পাছত বেছি কাটা গ'ল। তাৰপিছত এতিয়া আমি আকৌ লেয়াৰত গৈ আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰিব যে গ্ৰীণ স্ক্ৰীণ চং ভিডিঅ' বুলি এনে চাৰ্চ কৰি দিলে আপোনালোকে পাই যাব। এইটো ইমান টান কাম নহয়। যদি আপোনালোকে নোৱাৰে বা কিছু অসুবিধা হয় তেনেহ'লে মোক কমেণ্ট কৰিব আৰু মই এইটো লিংক বাৰু মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। তাৰপৰা এইটো ক্লিক কৰিলোঁ। ক্লিক কৰি এইটো এনেকুৱা হ'লে ভাল নালাগিব। ক্ৰ'মা কিট গ'লোঁ। ক্ৰ'মা কিট গৈ এইটো আনিলোঁ। হোৱাইট কালাৰ নালাগে, আপোনালোকে এটা কাম কৰিব, কালাৰ ফিল্টাৰত গৈ বেছিকত গৈ B05ত ক্লিক কৰিব। এইটো ব্লেক হৈ যাব ন, তেতিয়া বেছি ভাল লাগিব। তাৰপিছত ক্লিক কৰাৰ পাছত মই আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। এইখিনি 15 ছেকেণ্ডৰ হৈছে। আপোনালোকে নিজৰ ইচ্ছামতে কিমান ছেকেণ্ডৰ লাগে বনাই ল'ব পাৰিব, কথা নাই বাৰু। হৈ গ'ল। এতিয়া ভিডিঅ'টো আমি এক্সপৰ্ট কৰি দিওঁ। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে তলত এটা কমেণ্ট কৰি জনাব।